যে বিটিআৰৰ লোকৰ স্বপ্ন আছিলে যে বিটিআৰ আৰু আগবাঢ়িব লাগে, বিটিআৰৰ আৰু প্ৰসাৰ হ'ব লাগে। সেই দিশতো আমি কমিটি নিৰ্মাণ কৰিব পাৰিছিলো আৰু সকলো ধৰণৰ হিয়াৰিং আজি আমি কমপ্লিট কৰিবলৈ পাৰিছিলো। পিপি ভাৰ্মা ডাঙৰীয়াৰ আকস্মিক বিয়োগ নহলে বিটিআৰৰ আন এক দফা ইতিমধ্যে আমি হয়তো কামত আমি এক প্ৰকাৰ আমি ক্ৰিয়ান্বিত কৰিব পাৰিলোহেঁতেন। যোৱাকালি এই বিটিআৰৰ সীমা নিৰ্ধাৰণৰ বাবে অসম চৰকাৰে এজন নতুন অধ্যক্ষ নিযুক্তি কৰিছে আৰু আমি বিচাৰিম যে খুব কম সময়ৰ ভিতৰতে বিটিআৰৰ লোকৰ যি সপোন সেই সপোনো যাতে বাস্তৱত ৰূপায়িত হয়। এই সময়ছোৱাৰ ভিতৰতে আমি বড়ো ভাষাক অসমৰ সহযোগী ৰাজ্য ভাষাৰ মৰ্যাদা দিবৰ বাবে আমাৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্তক আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিছিলো। বিটিআৰৰ চুক্তিৰ লগত সংগতি ৰাখি যিসকল লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰাৰ কথা আছিল সেই দিশতো আজি আমি বহুখিনি আগুৱাই যাব পাৰিলো। আৰু আজি আমি বিটিআৰত যোৱা 6 মাহ আৰু এবছৰৰ ভিতৰত বিটিআৰৰ লোকৰ মাজত সম্পৰ্ক আমি আৰু সুমধুৰ কৰিলো। মানুহৰ লগত মানুহক আমি ওচৰ চপাই আনিলো আৰু বিটিআৰৰ জীৱনলৈ শান্তি আৰু বিকাশৰ এক নতুন পৰিৱৰ্তন আমি কঢ়িয়াই আনিলো।